আজি মাৰ্চৰ 9 তাৰিখে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আমাৰ কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিয়ে এটা প্ৰগ্ৰাম আমি ল'ব বিচাৰিছিলোঁ। এইটো হৈছে কি এটা আমাৰ SBIৰ সন্মুখত লগতে LICৰ বিল্ডিঙৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী দিয়া sit in demonstration। আমি পাৰ্মিশ্যন খুজিছিলোঁ কিন্তু জিলা প্ৰশাসনে আমাক পাৰ্মিশ্যনটো নিদিলে। তো কিহৰ কাৰণে দিলে আমি নাজানো, এইটো আমাৰ বাবে এটা ৰহস্য। আমি আচলতে ৰাইজৰ স্বাৰ্থত কৰিব বিচাৰিছিলোঁ। আদানীয়ে চৰকাৰে মিলি আমাৰ SBIৰ টকা আৰু LICৰ টকা যিটো আদানী গ্ৰুপক লোন হিচাপত দিছিলে সেইটো বিষয়ে আমি ক'বলৈ ওলাইছিলোঁ। তো কিহৰ বেচিছত আদানীক লোন দিলে ভাৰত চৰকাৰে, আৰু এতিয়া যিহেতু আমি গম পাইছোঁ আদানীৰ প্ৰতিষ্ঠান এতিয়া বিপৰ্যয়ৰ সন্মুখীন হৈ আছে, প্ৰতিদিনে হাজাৰ হাজাৰ টকাটো লোকচানত গৈ আছে। তো আমাৰ আশংকা হৈছে কি যদি এই ধৰণে যদি আদানীৰ প্ৰতিষ্ঠান যদি বিপৰ্যয় ঘটে তেতিয়াহ'লে যিটো তেওঁ SBIৰ পৰা লোন লৈছিলে, LICৰ পৰা লোন লৈছিলে, সেই টকাবোৰ সুৰক্ষিত থাকিব নেকি? আৰু যদি নাথাকে তেতিয়াহ'লে যিসকলে LICৰ টকা জমা দিছিলে আৰু যিসকলে SBIৰ টকা জমা দিছিলে তেওঁলোকৰ টকাৰ অৱস্থা কি হ'ব? আমাৰ ৰাইজে টকাবিলাক নাপাব নেকি? সেই বিশেষতে আমি কৰিব বিচাৰিছিলোঁ। আমি চৰকাৰক সেইটো আহ্বান জনাব বিচাৰিছিলোঁ যে কোনো পধ্যেই LICত জমা কৰা আমাৰ ৰাইজৰ টকা আৰু SBIত জমা কৰা আমাৰ টকাবোৰ যিসকলে টকা জমা দিছে সেই টকাবোৰ সুৰক্ষিত থাকিব লাগে। চৰকাৰে এইটো ব্যৱস্থা কৰিব লাগে। আৰু আমি যিটো দেখিছোঁ শুনিছোঁ আমাৰ আদানীৰ যিটো বিপৰ্যয় ঘটিছে সেইটো ফালৰ পৰা কিন্তু আমাৰ ভাৰত চৰকাৰে বহুতখিনি টকা কিন্তু এতিয়া লোকচানত গৈ আছে বুলি মই শুনিছোঁ। যদি সেইটো পৰ্যায় আহে তেতিয়াহ'লে আমাৰ ৰাইজে জমা কৰা টকাবোৰ তেওঁলোকে নাপাব নেকি? এইটো এটা চিন্তাৰ বিষয় আছে। গতিকে এইখিনি কথা আমি এটা ডেমনষ্ট্ৰেশ্যনৰ যোগেৰে চৰকাৰক আমি আহ্বান জনাব বিচাৰিছিলোঁ এই টকাবোৰ সুৰক্ষিত ৰাখিব লাগে, LICৰ টকা আৰু SBIত জমা কৰা টকাবোৰ। আৰু লগতে আমি জানিব বিচাৰিছোঁ, এইটো বহুতে সুধিছে, আমাৰ নেতা প্ৰাক্তন সভাপতি আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ৰাহুল গান্ধী সুধিছে যে আদানী আৰু আমাৰ মোদীৰ মাজত কিবা সম্পৰ্ক আছে নেকি? তেখেতে সুধিছিলে কিন্তু আমাৰ মোদীয়ে সেইটো উত্তৰ দিব পৰা নাই। বহুতখিনি প্ৰশ্ন কিন্তু কৰিছে আমাৰ ৰাহুল গান্ধীয়ে, কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে সেই উত্তৰবোৰ দিব পৰা নাই। কিন্তু কিয় দিব পৰা নাই বা কিয় দিয়া নাই এইটো এটা সাধাৰণ। এই গোটেইখিনি কথা আমি অকণমান ৰাইজৰ সন্মুখতে এই SBIৰ সন্মুখত আৰু LICৰ সন্মুখত আমি এটা ডেমনষ্ট্ৰেশ্যনৰ যোগেৰে ৰাইজক জনাব বিচাৰিছিলোঁ। আমাৰ বিশেষকৈ যিসকলে LICত জমা কৰিছে টকা, যিসকলে SBIত জমা কৰিছে, এই সকলো ৰাইজৰ স্বাৰ্থত কিন্তু আজি আমি যিটো প্ৰগ্ৰাম কৰিবলৈ লৈছিলোঁ কিন্তু আমাৰ জিলা প্ৰশাসনে আমাক পাৰ্মিশ্যন নিদিলে। সেইকাৰণে আমি আজি থুলমূলকৈ আমাৰ অফিচৰ সন্মুখতে অকণমান আমি ধৰ্ণা হিচাপে নহ'লেও কিন্তু আমি ইয়াতে প্ৰগ্ৰাম এটা কৰিছোঁ।